জোনাই মহকুমাৰ অন্তৰ্গত উচ্চ শিক্ষা অনুষ্ঠান জোনাইৰ মুৰকুম চিলেক্ট মহাবিদ্যালয় আৰু চিলাপথাৰৰ পূৰ্বাঞ্চল মহাবিদ্যালয় এই দুখন মহাবিদ্যালয়তে পূৰ্বৰ পৰাই সাবজেক্ট টিচাৰ হিচাপে যি সময়ৰ পৰা কলেজ গভৰ্নিং বডিয়ে এপইণ্টমেণ্ট দিছিল সেই সময়ৰ পৰাই এনচাৰ হিচাপে আমাৰ মুৰকুম চিলেক্ট কলেজত হৰেণ ব্ৰহ্ম আৰু চিলাপথাৰ পূৰ্বাঞ্চল কলেজত ৰংজালু বসুমতাৰী এই দুজন অধ্যাপকে শিক্ষকতা কৰি আহিছিল। তাৰ মাজতে অসম চৰকাৰে অসমৰ বিভিন্ন 15টা যেটো মহাবিদ্যালয় আছে এই মহাবিদ্যালয়বোৰত বড়ো এমএল সাবজেক্ট টিচাৰৰ কাৰণে ইন্টাৰভিউ ঘোষণা কৰি দিলে আৰু এই ইন্টাৰভিউ ঘোষণা কৰাৰ মৰ্মে আমাৰ চিলাপথাৰ পূৰ্বাঞ্চল কলেজ আৰু মুৰকুম চিলেক্ট মহাবিদ্যালয় 13 তাৰিখে নতুন যিবিলাক শিক্ষাৰ্থী ইন্টাৰভিউ দিবলৈ আহিল এই নতুন ইন্টাৰভিউ দিব আহোঁতে যেটো পৰিস্থিতি তাত হল অশান্তিময় এটা পৰিস্থিতি হৈছে যেহেতু এই দুজন ৰংজালু বসুমতাৰী আৰু হৰেণ ব্ৰহ্ম এই দুজন যি শিক্ষকে 2016 চনৰ পৰাই ইয়াতে ভেঞ্চাৰ হিচাপে খাটি আহিছিল আৰু হৰেণ ব্ৰহ্ম আৰু ৰংজালু বসুমতাৰী এই দুজনে যেটো সাবজেক্ট বড়ো এমএল সাবজেক্ট পোষ্ট ক্ৰিয়েট কৰি আনি এখেতসকলে এই কলেজ দুখনত 7 বছৰকৈ তেখেতসকলৰ ফিজিক্যালি মেন্টালি ইকনমিক্যালি আৰু বছৰ দিন ধৰি তেখেতসকলে সময় দি কিনে সাবজেক্টটো বড়ো এমএল যি পোষ্ট সেইটো ক্ৰিয়েট কৰি আনিছিল কিন্তু যোৱা 13 তাৰিখে যেটো হিচাপত ইন্টাৰভিউ অনুষ্ঠিত হল বহুত হুলস্থুলময় হিচাপে ইন্টাৰভিউটো অনুষ্ঠিত হল কোনো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত নহল গতিকে যেহেতু এই দুজন প্ৰফেসৰে বড়ো এমএল সাবজেক্টটো 7 বছৰলৈ বহুত কষ্টৰে পোষ্ট ক্ৰিয়েট কৰাৰ লগতে বহু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আহিছিল গতিকে আমি বড়ো সাহিত্য সভা এফসু আবব ইউবিপিও বিএসএলএস কলেজৰ বহুত ষ্টুডেন্ট সকলে ছাত্ৰ ছাত্ৰীসকলে একে গোট হৈ 13 তাৰিখ দিনাখন আমি ধৰ্ণা কাৰ্যসূচী দিছিল আৰু এই ধৰ্ণা কাৰ্যসূচীত মতে ধৰ্ণা কাৰ্যসূচীত যেহেতু ইন্টাৰভিউ খুব সুচাৰুৰূপে নহল বহুত অশান্তিময় আৰু শান্তি হিচাপে ইন্টাৰভিউ নহল আমি যেহেতু এই দুজন শিক্ষকে মুৰকুম চিলেক্ট কলেজ আৰু চিলাপথাৰ পূৰ্বাঞ্চল কলেজ এই দুটা কলেজত যেহেতু এই দুজন শিক্ষকে বহুত দিন ভেঞ্চাৰ ৰূপে খাটি আহিও আজি চৰকাৰৰ যেটো ইন্টাৰভিউ ঘোষণাও শান্তিপূৰ্ণভাৱে নহল গতিকে আমি দাবী জনাইছো নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলা তৰফৰ পৰা যে এই দুজন শিক্ষকে প্ৰবক্তাই 7 বছৰ ধৰি খাটি আহি আছে এই দুজনে এই পোষ্টৰ এগেইনষ্টত শিক্ষকতা পাব লাগে আৰু যেটো অশান্তিময় এটা হিচাপে ইন্টাৰভিউটো অনুষ্ঠিত হল এটো আমি গৰিহণা দিছো আৰু যেহেতু পূৰ্বৰ পৰাই যেহেতু পোষ্ট ক্ৰিয়েট কৰি আনি কিনে ইমান ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই শিক্ষাদান দি আহি আছে গতিকে এই দুজন প্ৰবক্তাই ইয়াতে এপইণ্টমেণ্ট পাব লাগে আৰু এই দাবীটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো লগতে আমাৰ লগত যেটো ধৰ্ণা দিছিল এইটো সময়ত বড়ো সাহিত্য সভা অল বড়ো ওমেন ওয়েলফেয়াৰ ফেডাৰেশন ইউবিপিও বিএসএলএস কলেজৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি যেহেতু এই দুজন শিক্ষকে পূৰ্বৰ পৰাই খাটি আহি আছিল আৰু পোষ্ট ক্ৰিয়েট কৰি আনিছিল বহু কষ্ট কৰি বহু দীঘল সময় তেখেতসকলে নিজৰ সময়টো ব্যৱহাৰ কৰি যেহেতু পাঠদান কৰি আহিছিলে বড়ো সাবজেক্টটো জীয়াই ৰখাইছিলে বড়ো ষ্টুডেন্ট সকলক তাতে শিক্ষাদান দিছিল তাৰ বিনিময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই তেখেতসকলে হৰেণ ব্ৰহ্ম আৰু ৰংজালু বসুমতাৰী দুইজনে এই মুৰকুম চিলেক্ট কলেজ আৰু পূৰ্বাঞ্চল কলেজত নিযুক্তি পাব লাগে বুলি আমি ডিমাণ্ড কৰিছো আমি এইটো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছো।